নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো গ্ৰাহ আৰু গজেন্দ্ৰ উপাখ্যানৰ পৰা ক'বলৈ লোৱা হৈছে। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব আৰু ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় নিজৰ বুলি ক্ষমা কৰি দিব বুলি আশা কৰিম। আহকচোন জানো গ্ৰাহ আৰু গজেন্দ্ৰ কোন আছিল। প্ৰাচীন কালৰ ৰজা ইন্দ্ৰদ্যুম্ন তেওঁ বিষ্ণু ভক্তিপৰায়ণ আছিল আৰু তেওঁ আনন্দ মনেৰে তেওঁ প্ৰজাসকলৰ লগত সুন্দৰকৈ ৰাজ্য চলাই আছিল। আৰু এদিন অগস্ত্য মুনিয়ে সেই ৰজাৰ কাষলৈ তেওঁৰ শিষ্যসকলক লগত লৈ ৰজাৰ ওচৰলৈ আহিল আৰু ৰজাই মুনিক দেখি পোৱা নাছিল আৰু সেয়েহে মুনিক আহা উমান পায়ো তেওঁ বহিব নিদিয়া বুলি ভাবি মুনিয়ে নিজকে অপমানিত বুলি ভাবি তেওঁ ৰজা শাপ দিলে, হে ৰজা, মই আহা গম পায়ো তুমি গম নোপোৱা ভাও ধৰি আছা আৰু যি ঠাইত বহিলা সেই ঠাইৰ পৰা তুমি হাতীৰ দৰে লৰচৰ নকৰিলা। এই অপমান মই কেতিয়াও সহ্য নকৰোঁ। যোৱা, মই তোমাক শাপ দিলোঁ, তুমি আজিৰ পৰা গজেন্দ্ৰ নামেৰে হাতী কুলত জন্ম ল'বা। আৰু তেনেকৈ তেওঁ সেই ৰাজ্যৰ পৰা গুচি আহিল আৰু ৰজাই মুনিক একো ক'বই নাপালে আৰু ভয়ত ৰজাই ভাবিব ধৰিলে মই কি দুখত কি কাৰণত নিজকে মই সাপত ভস্ম হ'লোঁ মই গমেই নাপালোঁ। তেওঁ নিজৰ কপালক দোহাই দি তেওঁ ৰাজ্যত বহি থাকিল। আৰু আনফালে গন্ধৰ্প এজন ৰজা হুহু নামৰ আছিল আৰু সেই হুহুৱে তেওঁলোকৰ লগৰীয়াৰ লগত এটা সৰোবৰত তেওঁলোকে জল কেলি কৰি আছিল আৰু সেই জলতে দেৱল নামৰ এটা মুনিয়ে তেওঁ স্নান কৰি উঠি ঈশ্বৰক আৰাধনা কৰি আছিল। আৰু গন্ধৰ্প ৰজা হুহুৱে ভাবিলে যে মুনিক এবাৰ ভয় খুৱাই চাওঁ। তেওঁ তলত বুৰ মাৰি গৈ গ্ৰাহৰ নিচিনাকৈ সেই মুনি দেৱলৰ ভৰিত ধৰিলে আৰু তেওঁ পানীৰ মাজলৈ টানিব ধৰিলে আৰু ভয় পাই মুনিয়ে ততাতৈয়াকৈ পাৰলৈ উঠিব চেষ্টা কৰিলে, কিন্তু তেওঁ পাৰত উঠিব পৰা নাছিল, কাৰণ তেওঁৰ ভৰিত ইমানেই জোৰকৈ ধৰিছিল তেওঁ লৰচৰ কৰিব পৰা নাছিল। আৰু ইফাল সিফাল চাই তেওঁ দেখিলে যে আন গন্ধৰ্পসকলে খিলখিলাই হাঁহি আছিল। তেতিয়া মুনিয়ে ভাবিলে যে এই গন্ধৰ্পসকলৰে কোনোবাই মোক আজি চলনা কৰি গ্ৰাহৰ নিচিনাকৈ মোক ভয় খুৱালে। আৰু খঙত অগ্নিশৰ্মা হৈ দেৱল মুনিয়ে সেই গন্ধৰ্পক শাপ দিলে, তই যোনেই নহওক, আজি মোৰ গ্ৰাহৰ নিচিনা ভৰিত ধৰি তই মোক ভয় খুৱালি আৰু এই সৰোবৰতে তই চিৰদিনৰ বাবে গ্ৰাহ হৈ জন্ম ল'বি। আৰু এনেকৈ কৈ দেৱল পাৰলৈ উঠি গুচি আহিল। আৰু ভয় পাই সেই গন্ধৰ্প ৰজাই হুহুৱে পাৰত উঠি আহি মুনিৰ ভৰিত পৰি কান্দি ক'বলৈ ধৰিলে, হে মুনিবৰ, অলপ দোষতে আপুনি মোক এনেকুৱা শাপ দিলে, এই শাপৰ পৰা মই কিদৰে মুক্তি পাম, মোক অনুগ্ৰহ কৰি জনাই যাওক। তেতিয়া মুনিয়ে শান্ত হৈ ক'লে, হে ৰজা, এই সৰোবৰলৈ এদিন গজেন্দ্ৰ নামৰ এটা হাতী পানী খাবলৈ আহিব আৰু তাক তুমি ভৰিত ধৰি টানি মোৰ নিচিনাকৈ তাকো টানিবা। আৰু যিদিনা তোমাৰ আৰু গজেন্দ্ৰ এই সৰোবৰত যুদ্ধ হ'ব সেইদিনাই ভগৱান শ্ৰীবিষ্ণুই আহি তোমালোকক উদ্ধাৰ কৰিব আৰু শ্ৰীবিষ্ণুৰ সুদৰ্শনৰ পৰশত তুমি তোমাৰ এই পাপৰ পৰা মুক্তি পাবা। তেনেকৈ কৈ দেৱল মুনি আঁতৰি গুচি গ'ল। আৰু এনেদৰে কিছু বছৰ যোৱাৰ পিছত এদিন সেই গজেন্দ্ৰ নামৰ হাতীটোৱে এজাক হাতীৰ লগত আহি সেই সৰোবৰত নামি পিয়াহত পানী খালে আৰু তেওঁলোকে আনন্দ মনেৰে গা ধুই আছিল। আৰু তেতিয়া সেই গ্ৰাহৰূপী হুহুৱে আহি গজেন্দ্ৰৰ ভৰিত ধৰি কামুৰি ধৰি টানিব ধৰিলে আৰু তেতিয়া হাতীটোৱেও ভৰিত দুখ পাই তেওঁ বিকট চিঞৰ লগাই দিলে আৰু সেই চিঞৰত বাকী হাতীবিলাক সকলো পাৰলৈ উঠি আহিল। আৰু অৱশেষত গজেন্দ্ৰ আৰু গ্ৰাহৰ মাজত তয়া নয়া ৰণ লাগিল। যিহেতু দুয়োটা বলশালী জীৱ আছিল, সেয়েহে সেই সৰোবৰৰ পানী তল ওপৰ হ'ব ধৰিলে আৰু গজেন্দ্ৰক গ্ৰাহে পানীৰ মাজলৈ টানি টানি লৈ যাব ধৰিলে, কাৰণ গজেন্দ্ৰৰ পানীৰ মাজত যিহেতু তেওঁৰ বল কম আছিল আৰু গ্ৰাহৰ পানীত বল বেছি আছিল, সেয়েহে গজেন্দ্ৰই উপায় নাপাই তেওঁ ভগৱান বিষ্ণুক আৰাধনা কৰিব ধৰিলে। আৰু কিছু সময় যেতিয়া আৰাধনা কৰি আছিল সেই সময়ত তেওঁ বিষ যন্ত্ৰণা সকলো পাহৰি একান্ত মনে বিষ্ণুৰ শ্ৰীচৰণ চিন্তা কৰি তেওঁ ধ্যানত মগ্ন হৈ গ'ল। আৰু তেওঁৰ ধ্যান স্তুতিত ভগৱান বিষ্ণুৱে সন্তুষ্ট হ'ল আৰু গৰুড়ৰ পিঠিত আৰোহণ কৰি আহি সেই সৰোবৰৰ পাৰত নুমিলে। আৰু যেতিয়া বিষ্ণুক গজেন্দ্ৰই দেখিলে তেতিয়া এই সৰোবৰৰে এটা পদুম ফুল লৈ বিষ্ণুৰ শ্ৰীচৰণত থৈ ক'লে, হে প্ৰভু, মই এই বিপদৰ পৰা আপুনি ৰক্ষা কৰক। আৰু তেতিয়া বিষ্ণুৱে গজেন্দ্ৰৰ নেজত ধৰি দাঙি
পাৰলৈ লৈ আহিলে আৰু গ্ৰাহেও গজেন্দ্ৰ ভৰিত কামুৰি একেলগে পাৰলৈ আহিল। আৰু তেতিয়া বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে গ্ৰাহৰ মূৰটো কাটি পেলালে। আৰু তেতিয়া সেই গ্ৰাহে আগৰ ৰূপ গন্ধৰ্প ৰূপ লৈ ভগৱান শ্ৰী বিষ্ণুৰ চৰণত সেৱা জনালে আৰু তেওঁ পাপৰ পৰা মুক্তি পাই তেওঁ গন্ধৰ্প দেশলৈ গমন কৰিলে। আৰু বিষ্ণুৱে তেতিয়া গজেন্দ্ৰকো তেওঁ মুক্তি দি তেওঁৰ লগত বৈকুণ্ঠলৈ লৈ গ'ল। আৰু এনেদৰে গ্ৰাহ আৰু গজেন্দ্ৰৰ উপাখ্যানৰ অন্ত পৰে। বন্ধুসকল, ইয়াৰ পৰা আমি এটা কথাই জানিব পাৰোঁ যে মানুহ হওক, জীৱ জন্তু হওক, যিয়েই বলশালী নহওক কিয়, সকলোৰে শেষত ভগৱানেহে উদ্ধাৰ কৰিব পাৰে। ভগৱানৰ অবিহনে আমাৰ কাৰো একো শক্তি নাই। সেয়ে আমি সদায় ভগৱানক স্তুতি কৰিব লাগে। ধন্যবাদ।